আজি মোৰ পৰম সৌভাগ্য জগতৰ পতি নাৰায়ণক লভিলো দৰ্শন কওকচোন দেৱৰ কিবা হেতু আগমন আপোনাৰ এই দৰমা পৰি হৈ সৰ্বজ্ঞানী হৈও কিয় মই তেনে কথা প্ৰভু বাৰু যদি মই জানিব বিচাৰো তেন্তে কওকচোন প্ৰভু এর রুক্মিণীর মনৰ বাঞ্ছা আৰু সপনে পূৰণ আৰু ৰূপমতীৰ দৰ্পণমূলক প্ৰভু সপনে কৰিব তাৰ বাবে তুমি নকৰিবা চিন্তা দেৱৰ্ষী ৰূক্মিণীৰ মনোবাঞ্ছা মই অতি শীঘ্ৰেই কৰিম পূৰণ আৰু ৰূপমতীৰো দৰ্প চূৰ্ণ কৰিম এতিয়া যোৱা দেৱৰ্ষী তুমি তোমাৰ নিজ কৰ্তব্য পুনশ্চ সেই চৰণতে জনন কৰিবত বাকিয়ে মাগিছো বিদায় ঈশ্বৰ পৰম ব্ৰহ্মা সচিদানন্দ বিগ্ৰহ গোবিন্দ সৰ্বকাৰণ দ্বারকারে ভবনে দেখিল নয়নে দেব নারায়ণ হরি নারায়ণ নারায়ণ হে প্রভু হে রাতুসা হে রণতে পুনরু পূর্বদে রুজু নজরু করি রুজু
ঘোষণা ভগৱন্তৰ চৰিত্ৰত মুগ্ধ হৈ গোৱালগাঁৱৰ নিবাসী এজন
rukamini devi Nah, aduh, dikali, bila
ব্ৰত নিজে দীপ জ্বলাই পূজা কৰি থাকি মাত্ৰ মোক নহ'বনে দুষ্ট মোৰ প্ৰাণৰ দেৱতা নাহিবনে কাষলে মোৰ শনিকি আগলৈ বিনতে তোমাৰ দেৱতা সেই কৃষ্ণক পাহৰি পেলোৱা তেওঁ তোমাক কেতিয়াও